জনা বুজা হোৱাৰে পৰা মা আৰু দেউতাৰ কাজিয়া। সিহঁতৰ কাজিয়া কিয় লাগিছিল নাজানিছিলোঁ, কিন্তু মই হৈ পৰিছিলোঁ সিহঁতৰ ভৰিৰ ফুটবল। মা আৰু দেউতাৰ ডিভোৰ্চ হ'ল। সিহঁতৰ ভাগ বতৰিয়ালত মই পৰিলোঁ দেউতাৰ ভাগত। মা যোৱাৰ পিছত সকলোখিনি দিছিল অৱশ্যে দেউতাই, মৰমত বাদে। এদিন গুচি আহিলোঁ শূন্য সেই ঘৰখনৰ পৰা এই মহানগৰীলৈ। হাতত মাত্ৰ 100 টকীয়া নোট এখন লৈ লিখক হোৱাৰ সপোন এটা বুকুত বান্ধি। কোনো নাছিল সেইখন চহৰত, আপোন বুলিবলৈ কোনোৱেই নাছিল। কিন্তু এই ছোৱালীজনীয়ে মোক অলপ মৰম দিলে, সঁহাৰি দিলে। কিন্তু মাজে মাজে তাইও যেন অবুজ হৈ পৰিছিল। তুমি থাকা এনেকৈয়ে। হাতত মাত্ৰ 2টা বছৰ। MA টো কমপ্লিট হ'লে মোক কিন্তু বিয়া দিব। পাপাই তলতে ল'ৰা চোৱা আৰম্ভ কৰিছেই। কিবা এটাতো কৰা, নহ'লে মই পাপাৰ আগত তোমাৰ কথা কওঁ কেনেকৈ? দুঘণ্টা ধৰি মই তোমাক কিবা কৈ আছো, বুজি নাপাওঁ তুমি কি ভাবি থাকা। অহ গড, কাগজ কলম লৈ তুমি কোনখন পৃথিৱীত হেৰাই থাকা? মই যাওঁ, তুমি থাকা এনেকৈয়ে। এই যে তোমালৈ মনত পৰে, বৰষুণৰ টোপালবোৰ যেন বুকুতহে সৰে। মই উৰি যাওঁ অকস্মাত তোমাৰ হেতেলিলৈ। মোৰ বুকুৰ সমস্ত এন্ধাৰে এন্ধাৰে। এইবাবেই ভাল লাগে তোমাক। অভিমান কিন্তু খুব ভাঙিব জানা। কিবা এটা কৰা না। মানে? অহ গড, ইমান দেৰি যে মই বকিছোঁ, তোমাৰ একো মূৰতে সোমোৱা নাই। মই চেষ্টা নকৰাকৈ আছোঁ নেকি? দিনৰ দিনটো অফিচে অফিচে বগাইছোঁ, কাৰো একো ৰেছপন্সেই নাই। আৰু আত্মসন্তুষ্টি নথকা কামবোৰ কৰিবও মন নাই। কিন্তু কিবা এটাতো কৰিবই লাগিব, নহ'লে। বাদ দিয়া, কিবা মেনেজ হৈ যাব দিয়া। কি মেনেজ কৰিবা? চোৱা, তোমাৰ লিখা মেলা কামটোক মই ছাপোৰ্ট কৰোঁ, শ্ৰদ্ধা কৰোঁ, কিন্তু ইয়াক পেচা হিচাপে চলিব নোৱাৰিবা, স্পেচিয়েলি অসমত। যাওঁ ব'লা। ব'লা। এনেকৈ প্ৰুফ চাই আৰু কিমান দিন চলিবা? গোটেই মাহটো খাবলৈ জোৰেনে সেইখিনি টকাৰে? প্ৰথম গুৱাহাটীলৈ আহোঁতে কেনেকুৱা আছিলা তুমি, আৰু এতিয়া চেহেৰাটো আইনাত চাইছানে কেতিয়াবা? নিজকে এনেকৈ কিয় কষ্ট দিছা অ? তাই নুবুজে কথাবোৰ। নিজকে প্ৰতিষ্ঠা কৰিবলৈ এইখিনি কষ্টটো কৰিবই লাগিব। প্ৰতিটো ৰাতিপুৱাই একোটা নতুন যাত্ৰা। এই ব্যস্ত মহানগৰীখন চলাত কৰিছোঁ সফলতাৰ ঠিকনা বিচাৰি, কিন্তু প্ৰতিদিনেই যেন মোৰ সপোনবোৰৰ অপমৃত্যু ঘটিছে। সিহঁতে কয়, মোৰ দৰে হেজাৰ হেজাৰ স্বপ্নবিলাসীয়ে হেনো লেখা মেলা বাদ দি মজদুৰি কৰিবলৈ লৈছে। কিন্তু মই জানো দেউতাৰ সেই ৰাজ অট্টালিকা এৰি মজদুৰি কৰিবলৈ ইয়াত আহিছোঁ। কেতিয়াবা পেটৰ ভোকে সপোনবোৰ কাঢ়ি নিয়ে বুলি বৰ ভয় লাগে। তথাপি নিজস্ব এটা চিনাকি, নিজাকৈ এটা ঘৰ আৰু মৰমৰ এখন সংসাৰ পাতিবলৈ বৰ মন যায়। নাজানো পূৰণ কৰিব পাৰিমনে এই সপোনবোৰ। ইয়াৰেই ভাল, মোৰ কাষৰ ভাড়া ৰুমটোতে থাকে। কাম বন কি কৰে নাজানো, বেছিভাগ সময় এইখনলৈ বহি থকাই দেখোঁ।
বেলেগৰ কথানো কি ক'ম নিজৰ জীৱনটোৱে কিবা সেই চিটি বাছৰ হেণ্ডিমেন যেন হৈছে সদায় ৰাতিপুৱাই যাত্ৰা অথচ যাব লগা কলৈকো নাই সকলো বাদেই দি দিওঁ নেকি মই তোমাৰ আৰ্টিকলটো চালোঁ বুজিছা ঠিকেই আছে কিন্তু কি জানা আজিকালি মানে সকলোৱে পপুলাৰ ৰাইটাৰ বিচাৰে আজি লিখক হোৱাৰ সপোনটো বাহিৰতে কবৰ দি আহিলোঁ কাইলৈৰ পৰা নতুন কাম এটা বিচাৰিব লাগিব মোৰ বাবে নহ'লে অন্তত ৰিয়াৰ স্বাৰ্থত হ'লেও মই বাৰু এনেদৰে খালী পেটে শুই থাকিলোঁৱে কিন্তু ৰিয়াক জানো মই এনেদৰে ৰাখিব পাৰিম সাৱটি লোৱা মোক বুকুৰ মাজত জিৰাব দিয়া তোমাৰ দুবাহুৰ মাজত ৱাও ইমান ধুনীয়া লিৰিক্স আহা বহা লিৰিক্স হ'লে এনেকুৱা হ'ব লাগে দেই হা আমি এনেকুৱা লিৰিক্সে বিচাৰি থাকোঁ আচলতে মোৰ এইবিলাকেই কাম এটা কাম কৰা তুমি আমাৰ প্ৰডাকশ্যনৰহে লিখা ঠিক আছে মই তোমাক বছৰৰ লগত চিনাকি কৰাই দিম হাঁহি উঠিছে যিবোৰ কবিতা ইমান দিনে প্ৰকাশকৰ টেবুল বাগৰি বাগৰি ক'তো স্থান নাপায় শেষত ডাষ্টবিনৰ আৱৰ্জনা হ'ল সেই কবিতাটোক সি গান বনাবলৈ আগবাঢ়ি আহিছে যা নহওক ইমান দিনে নিকম্মা বুলি ভাবি অহা ল'ৰাটোৱে আজি মোৰ সপোনবোৰক আকৌ যেন জীয়াই তুলিব খুজিছে সুখৰ দিনবোৰ বাৰু এনেকৈয়ে আহে নেকি ই মোক আজি নতুনকৈ প্ৰেৰণা দিছে নতুনকৈ সপোন দেখুৱাইছে মই লিখিম আৰু লিখিম মোৰ কবিতাবোৰ গান হ'ব আৰু মোৰো এটা পৰিচয় হ'ব ৰাতিৰ ক'লা ক'লা এন্ধাৰবোৰ আঁতৰি এটা নতুন দিনৰ আৰম্ভণি হ'ল এতিয়া যেন মই কেৱল লিখি যাম সিহঁতৰ প্ৰডাকশ্যনটোৰ বাবে ৰিয়াৰ বাবে মোৰ বাবে কেৱল লিখি যাম ৰিয়াক ভাল খবৰটো দিয়াই হোৱা নাই কিবা কৰি আছে তাই কিবা ব্যস্ত আছে চাগে নহ'লেতো ইমান পৰে ফোন আহিবই লাগিছিল হেল্ল' পাপাই তোমাক মাতিছে কি কিন্তু কিয় মোক চাবলৈ হেনো ল'ৰা আহিব সেয়ে মই পাপাক তোমাৰ কথা কৈ দিলোঁ এতিয়া পাপাই তোমাক মাতিছে হয় নেকি কেতিয়া এতিয়াই সোনকালে আহা এতিয়া আৰু শুনা পাপাক যদি টাইম মেইনটেইন কৰা মানুহ পুৰা 10টাত হাজিৰ হ'বা বুজিছানে বুজিছোঁ দিয়া হ'ব দিয়া ৰিয়াৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে যাবলৈ ওলাইছোঁ কিছু নাৰ্ভাছ ফিল কৰিছোঁ জেপত যদিও টকা নাই কিবা এটা নিনিয়াকৈ যাবলৈও ভাল নালাগে কি হ'ল কোৱা তোমাক এতিয়া বছে মাতিছে কিয় এগ্ৰিমেণ্টটো কৰি লোৱা আজি 12 বজাত বছ মোবাইল যাব সেইকাৰণে কিন্তু মইতো যাব নোৱাৰিম এগ্ৰিমেণ্টটো কৰি লোৱা বছ আৰু বহুত দিন নাথাকিব মোক আজি ৰিয়াৰ দেউতাকে মাতিছে
কি যে এক অস্থিৰ দমোজা, এফালে প্ৰেম, আনফালে প্ৰেমক জীয়াই ৰখাৰ পথ। কোনটো বাটে যাওঁ বাৰু? কি কৰোঁ একো ৱাদিহে পোৱা নাই। ফোন এটাকে কৰি জনাই দিওঁ, কিন্তু মোৰ অৱস্থাটো বুজিব জানো তাই? বুজিব চাগে। ফোনটো কৰি লোৱা। আপুনি কল কৰা নম্বৰটো এই মুহূৰ্তত হয় ছুইচ অফ আছে বা সংযোগ সীমাৰ বাহিৰত আছে। বুজি পাব দিয়া তাই, তুমিতো এনেই ফুৰিব যোৱা নাই। এনেকুৱা অপৰচুনিটি কিন্তু তুমি বাৰে বাৰে নোপোৱা। মনৰ এটা অজান আশংকা লৈ তাৰ লগত গুচি গ'লোঁ মই। একচুৱেলি তুমি যিখিনি লিখিছা ভালেই লিখিছা, আৰু এনেদৰে সদায় লিখি যোৱা, তোমাৰ ভালেই হ'ব। আৰু জাষ্ট এতিয়া এগ্ৰিমেণ্টখিনি কৰিলোঁ। তাক টাইম কৈছিলেই। 10টাত আহিব। সাবতিলোৱা মোক বুকুৰে মাজত জিৰাব দিয়া তোমাৰ দুবাহুৰ ভাজত আকলোৱা মৰমে বুকু জুৰাব দুয়োৰে আমাৰ হৃদয় পুৰাব একাজলীয়া বেগত
অবাধে নাচোন দুচকুত আজিচোন তোমাৰেই সপোন সাবতি লোৱা মোৰ বুকুৰে মাজত জিৰাব দিয়া তোমাৰ দুবাহুৰ ভাজত টোপাল টোপাল বৰষুণে যায় হৰিব দিয়া আজি বুকুৱে বুকুৱে মিলনৰে টিহুৰ বাজিব দিয়া আজি যিদৰে আছোহি নোৱাৰো থাকিবলে নীলগে নীলগে আঁতৰি ৰবলে আহা নাই এবাৰ কাষৰলে সাবতি লোৱা মোৰ বুকুৰে মাজত জিৰাব দিয়া তোমাৰ দুবাহুৰ ভাজত আকলোৱা মৰমে বুকু জোৰাব দুয়োৰে আমাৰ হৃদয় ফুৰাব মেম চৰি যদি আপুনি 5 মিনিট আগতে আনিলেহেঁতেন মই বচাব পাৰিলোহেঁতেন আই এম এক্সট্ৰিমলি চৰি বুকুখনি উমাল কৰিবলে বুকু জোনা চকুৰ পলকতে তোমাৰ বুকুৰ হে মৰমৰ বানে শুকালে আকাশে সাবতি লোৱা মোৰ বুকুৰে মাজত